নমস্কাৰ, আপোনালোকক মাই কিটচেন চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আপোনালোকলৈ নতুন এটা ৰেচিপি লৈ আহিছোঁ। বাচি যোৱা ৰুটিৰ পৰা কেনেদৰে এটা নতুন ডিছ তৈয়াৰ কৰিব পাৰি তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। বলকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। ৰুটিটো ৰাউণ্ড কৰি এনেদৰে দীঘলীয়াকৈ কাটি ল'ম সৰুকৈ। বৰ্তমান কাটি হৈ গ'ল। এনেদৰে দীঘলীয়াকৈ কাটি ল'ব আপোনালোকে।